মিথিলা সৎসঙ্গ বিহারের উদ্যোগ আর পরিচালনা কমিটির সহযোগ যুগবতার পরম প্রেমময় শ্রী শ্রী ঠাকুর অনুকূলচন্দ্র শুভ 137তম জন্ম মহোৎসব পালন কৰিবলৈ আমি গৈছোঁ ইয়াত। আজি আমাৰ ৰাতিপুৱা আমাৰ প্ৰাৰ্থনা হৈছে আৰু আমাৰ গুৰু কীৰ্তন, তাৰপিছত আমি শ্ৰী শ্ৰী ঠাকুৰৰ প্ৰতিমূৰ্তি লৈ আমি শোভাযাত্ৰা কৰিছোঁ। এতিয়া আমাৰ নাম কীৰ্তন চলি আছে আৰু আমাৰ অলপ পিছতে ধৰ্মসভা হ'ব আৰু প্ৰসাদ বিতৰণ হৈ আছে আৰু আবেলি আমাৰ প্ৰাৰ্থনা হ'ব আৰু সন্ধিয়া আমাৰ যিসকল অতিথি অপায়ন আহিছে তেখেতসকলক লগত আমি আলোচনা কৰিব, সিহঁতক আমি বিদায় সম্বোধন জনাম আৰু আমি ৰাইজৰ এটিয়ে আহ্বান জনাম যে আজি আমাৰ ইয়াত বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে আৰু আমাৰ ভিত্তিক দেৱতাসকলে উপস্থিত হৈছে। সিহঁতে ঠাকুৰৰ বিষয়ে বিভিন্ন ধৰণৰ কথা ক'ব, ঠাকুৰৰ বাণীবিলাক ক'ব, ঠাকুৰে কি কৰিছে কি কৰা নাই, কি কৰিলে আমি মানুহ